নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি শাওন মাহৰ তৃতীয়টো দিন ধাইছে, যেহেতু আজি শ্ৰী শ্ৰী চৰণত মহাদেৱৰ চৰণত আজি আমি যাব ওলাইছো। বৰ্তমান লগতে মোক লগ ধৰিছে, আজি তালৈকে আজি যাব ওলাইছো। আপোনালোকক দেখাম ক'ৰ পৰা পানী আনিম আৰু কেনেকে পানী আনিম, আপোনালোকক গোটেই ষ্টেপ বাই ষ্টেপ দেখাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব, কণ্টিনিউ চাই যাব, যাতে স্কিপ নকৰাকৈ আপোনালোকে তেতিয়া চাব পাৰিব যে কেনেকে পানী আনিছে, কেনেকে কি কৰি গৈছে দেখা দিম। আৰু লগৰ আছে, মোৰ লগৰটো বৰ্তমান তেওঁ পানী আনিব, মোক লগ ধৰিছে। নমস্কাৰ বন্ধুসকল, আজি শাওন মাহৰ তৃতীয়টো দেওবাৰ উপলক্ষে আমি মহাদেৱৰ শ্ৰীচৰণত পানী তুলি অৰ্পণ কৰিব বিচাৰিছো, আৰু সেইকাৰণে আমি দুইজন যাবলৈ ওলাইছো এতিয়া। গতিকে এতিয়া বলক ভিডিঅ'টো আমি আৰম্ভ কৰো। ভিডিঅ'টো এতিয়া টাইম কেইটা হৈছে? টাইমটো বৰ্তমান টাইম হৈছে 8:38। আমি যাব লৈছো। মানে কি আৰু এই জিমৰ বেগটোতে ইয়াতে দুটি কলহ আছে, অকমান আন্ধাৰ হ'ল। সেইটো একো নাই বাৰু, আমি অন্ধকাৰ ঠিক আছে। ভিডিঅ'টো ষ্টাৰ্ট। এতিয়া বৰ্তমান আমি এখন দোকানত ৰখিছো, ৰখি পেলাই এতিয়া এই লগতে মানে কাইলৈ পৰাটো বৰষুণ হ'বই। মানে আজি সন্ধিয়া 6টাৰ পৰা কালি ৰাতিপুৱা সন্ধিয়া 6টালৈকে পূবৰ পাশে থকা যাব। উপভাগে থকা যাব। আৰু আমি এতিয়া ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে? ইয়াৰ পৰা ননৈ চাৰিআলিৰ পৰা ৰেংবেঙলৈ এপ্ৰক্সিমেটলি 9 to 10 কিলোমিটাৰ। আপোনালোক দেখাই থাকিম। দেই, আপোনালোকে চাই থাকক। ধন্যবাদ। বৰ্তমান 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আহি আছো, আপোনালোক দেখাই আছো। আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। ইয়াৰ পৰাই আৰম্ভ ৰেংমেঙৰ মন্দিৰ থানালৈকে। কিমান ভিৰ আৰু কিমান ভক্তৰ সমাজৰ আগমন দেখিছে। মানুহ সমাৱেশ দেখিছে, আপোনালোকে দেখাইছো। দেখিছে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে, ওৱান ৱে কৰি দিছে ৰাস্তাটো, ওৱান ৱে কৰি দিয়া হৈছে। ইয়াৰ জাম দেখিছে, কিমান জাম। এই তাৰ পৰা মন্দিৰটোৰ 1 কিলোমিটাৰ আঁতৰত আছে, তাৰ পৰা ইয়ালৈকে জামেই যাম। আৰু মানুহবোৰ মানে দেখিছে, আৰু ইয়াত মানে কোনো জেগা নাই গাড়ীখন থ'বলৈ, স্কুটিখন থ'বলৈ একো জেগা নাই। আমি একে ওচৰৰ মন্দিৰত যাবগৈ লাগিব। তাৰ পৰা 1 কিলোমিটাৰ আঁতৰৰ পৰা যিখিনি জাম দেখিছোঁ, আৰু আগত যে কিমান জাম আছে ঠিক নাই। ঐ কেতিয়াকে মাতো ৰখ, এনেই লগ পালোঁ ঘৰতে, মাতিয়াই ভাল। কি গাড়ীখন ৰাখিবলৈ জেগা আছে নে নাই? বৰ্তমান গাড়ীখন ৰখাবলৈ জেগা নাইকিয়া হৈ গৈছে। এই মানে ইমান মানুহ নহয়, এই গাড়ীও মানে আপোনাৰ চবফালে বুকিং হৈ আছে, দেখিছে নাই? অভাৰটপ পৰা জেগাবিলাক কিমান বুকিং দেখিছে নাই জেগাবিলাক। আৰু মন্দিৰটো বৰ্তমান খাই অহা নাই। আগত আছে নেকি মন্দিৰটো? ইয়াত সুধিলে গম পাম নহয়। মন্দিৰটো আগত আছেনে? আগত আছে, মন্দিৰটো বৰ্তমান আগত আছে বুলি কৈছে। মন্দিৰটো আপোনাক দেখাই আছো, মন্দিৰৰ গেটটো দেখিছে? মই অকণমান জুম কৰি দিছোঁ আপোনালোকক। কেমেৰাটো অকণ কোৱালিটি বেয়া হৈছে, যিহেতু লাইট ইফেক্টটো অকণ নাই ন, সেইটো কাৰণে কেমেৰাটো অকণ বেয়া হৈছে। মই অকণমান জুম দেখাই দিছোঁ। এই গাড়ীখন মানে দেখিছে নহয়, থ'বলৈ জেগা নাই। একো অকণমান এই ল'ৰাজনে গাড়ীখন দি আছে, তাকে ইয়াতে অকণমান সোমোৱাই দিব। তুমি ইয়াতে সোমোৱাই দিয়া গাড়ীখন। অকণমান চাই ল'ব পাছলৈ গাড়ীখন লাগিব। আমি যোনখন জেগাৰ পৰা
পানী আনিম এইটো গেট হয় মোৰ বেকগ্ৰাউণ্ড দেখিছে গেট হয় আমি তাত সোমাম আপোনালোকে চাই থাকক একজেক্টলি আপোনাক দেখাই থাকিম কণ্টিনিউ ভিডিঅ'টো একেবাৰে চাই থাকক ঠিক আছে এতিয়া বৰ্তমান আমি সোমাই গৈ আছো যাব লাগিব নেকি পানী আমরা যে গন্তব্যস্থানে আগমন করেন ওম নমঃ শিবায় এতিয়া দেখিছে বৰ্তমান চাকি বন্তি আমি এই মন্দিৰটোৰ কাৰণে দিলোঁ বেলপাত ন তই ল'বি নে কৈছে চাকি কেনেকৈ পেন দিয়ক আপোনালোকে আপুনি দুখন দি দিয়ক বৰ্তমান তেলটো আপোনালোকৰ পৰা দিছে গোটেইটো তেলৰ সৈতে মিলাই 10 টকা এটা কাম কৰকচোন এই কিবা খলা আছে দি দিয়কচোন আমাৰ দিগদাৰ হয় মানে জ্বলাবৰ কাৰণে অকণ লগতে ইয়াত দেখিছে ক্ৰেতা বিক্ৰেতাসকলে ইয়াৰ পৰাই বৰ্তমান কিনা বেচা হৈ আছে ইয়াৰ খাওমনিৰ পৰা আদি ভোলানাথৰ বিভিন্ন বস্তু পোৱা যায় লগ পাইছোঁ দেখিছে মই এনেকেতো পাইছোঁ আজি আহিছোঁ আজি আহিছোঁ ঠিক আছে মই এইটো ৰেগুলাৰ আহি গম পাইছোঁ ওচৰতে জেগা হ'লে ন ঠিক আছে আমি লগতো বৰ্তমান আহিছোঁ এই মন্দিৰৰ সপোনত মনকৈ আমি সেউকীয়া সেয়া কৰিছে আপোনালোকে দেখিবলৈ পাইছে আমিও এয়া মনত গভীৰ আশা লৈ পেলাই চাকি বন্তি দিব আহিছোঁ পালা নাই তেনেকে আৰু আহক
কেমেৰাটো মানে মেইন ভিতৰত মানে কৈছে বোলে না কেমেৰা নট এলাউড চ' সেইটো কাৰণে আমি কেমেৰাটো কৰিব নোৱাৰিলোঁ ভিতৰত বাহিৰৰ পৰাই দেখুৱাইছোঁ অকণমান কিন্তু ইয়াতে বৰ্তমান আমি ইয়াত লিংগটো দিছে ইয়াতে বৰ্তমান পানীটো তাৰ পৰা আনি পেলাই ইয়াত য'ৰ পৰাই হওক মানে তাৰ পৰা পানীটো আনি পেলাই ইয়াত ঢলা হয় য'ত আমি মানে সেইটোৱে সমভাগী হৈছোঁ দুখৰ ভাগী হৈছে যে আমি কেমেৰাটো দেখাব নোৱাৰিলোঁ সেই জেগাটো মানে তাতে কৈছে কেমেৰা নট এলাউড বেয়া নাপাব প্লিজ বেলেগ এখন দেখাম বেলেগ এদিনত যেতিয়া হেৰি হ'ব পূজা সকলোকে এই ভিডিঅ'ৰ পৰা আমি বিদায় লৈছোঁ আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি আপোনাৰ মতামত আগবঢ়াব ধন্যবাদ ওম নমঃ শিৱায়